তহঁত কেইটা ইয়াত কি কৰি আছ? আমিবোৰ এনেই ৰ পিছে তহঁত কেইজনী কলৈ যাও? তহঁত কেইটাকে বিচাৰিছিলো ৰ পিছে তহঁতে এইবাৰ বিহুৰ কথা কি ভাবিছ? তাকেহে আমিও বিহুৰ কথাকে পাতি আছিলো ৰচোন হিতেশক আহি পাবলৈ দে হল আৰু এতিয়া তেৰিকা এইফালে বোলে এনেই পলম হৈ আছে এইডাল মানে এতিয়াহে পঢ়িবলৈ পালে ঐ ইমান দেৰি লগাইছে যে তাকেতো হৌতো চোন ল'ৰা নাম লওঁতে হাজিৰ ঐ এইখিনি আহোঁতে ইমান সময় লাগে নে তোৰ আহি আছিলো ৰ ৰাস্তাতে এইডাল পৰিল নহয় কি পৰিল কি দেখা নাই নেকি এই চাইকেলৰ চেইনডাল তোৰ ইখনৰ বেমাৰ হেকে নহ'ল নে ৰ এইবোৰ বাদ দেচোন আচল কথাটোলে হয় দে কোনে কি ভাবিছে কচোন ঐ তহঁত কেইজনী এইবাৰ কি ভাবিছ বিহু নাচিবিনে নাই? নাচিম নানাচিলে হ'ব নেকি? ঐ এটা কথা হ'ল নহয় কি কথা আমাৰ চোন ঢোলে কম পৰি আছে হয়চোন এটা কাম কৰিব পৰা যায় মোৰ এজন লগৰ আছে সিও ভালেই ঢোল বজায় তাক এবাৰ কৈ চাব পাৰি ভালেচোন তই এবাৰ ফোন লগাচোন তাক ৰ তেৰিকা মোবাইলটো এৰি থৈ আহিলোঁ ন ঘৰতে তোৰ এই বাহুৰা স্বভাৱটো নগ'লেই আৰু দে তহঁতে গৈ থাক এতিয়া আমিও যাওঁ আৰু তই ঘৰত গৈ ফোন কৰিব নাপাহৰিবি দে কৰিম দে এইখন কোনে লৈ যাব ঐ তহঁত দুজনী গৈ থাক মই বৰমা ঘৰলৈ যাওঁ দে পিছে যা জোনালী বিহুৰ বাবে গামোচা লগাইছনে নাই? লগাইছো কেইখনমান তহঁতৰ লগাইছেনে নাই? মায়ে লগাইছে মই তাৰ ঘৰত বহিবই পোৱা নাই তই সময় পালে আমাৰ ঘৰৰ এদিন আহিবিচোন হ'ব বাৰু মই সোনিয়াক ফোন কৰিবলৈ পাহৰিছিলোঁ ফোন এটাকে কৰোঁ ঢোলটোৰ লগতে লাগি থাকিবি নে গৰুকেইটাকো পানী খুৱাবি গৈছোঁ ৰ বাবা তোৰ ফোন আহিছে গৈছোঁ ৰ হেল্ল' কি কৰিছ কাম এটা কৰি আছিলোঁ বাকী তোৰ খবৰ ক মোৰ ভালেই দে পিছে তই আজি ঘৰত ফোন কৰিলি যে কিয় বা ফোন মাৰিছিল পাহৰি থাকিলোঁ নহয় মনত পৰিছে ৰ
তোক এটা কথাৰ কাৰণে ফোন কৰিছিলোঁ কি বা কথা পিছে তই এইবাৰ বিহু নাচিবিনে নাই নাচিবতো লাগিছিল বঢ়িয়া তই এটা কাম কৰ এইবাৰ নহ'লে আমাৰ ইয়াতে আহি যা আমাৰো ঢুলীয়াৰ প্ৰয়োজন হৈ আছে হয় নেকি ঠিক আছে তেন্তে তোক মই কাইলৈ জনাই আছো দে কাইলৈ জনাবি কিন্তু তই জোনালী অ' জোনালী অ' জোনালী তই ৰুমৰ ভিতৰতে কি কৰি আছ তই হে মই এই কাপোৰকেইখন জাপি আছিলোঁ পিছে তই ইয়ালৈ কিয় আহিলি কচোন বৰমা ঘৰত মা এই ওচৰৰ ঘৰ এটাতে গ'ল মই আকৌ বৰমা থকা বুলিহে আহিছিলোঁ দে পিছে যাওঁ তেনেহ'লে তই কাইলৈ লগৰটোক ফোন কৰিছিলি নে পাহৰি থাকিলি ফোন কৰিছোঁ সি কি ক'লে আজি খবৰটো দিম বুলি কৈছে ৰচোন ফোন এটা আহিছে হেল্ল' তোৰ কথাই পাতি আছিলোঁ আৰু তই ফোন কৰিলি বাহ হয় নেকি তই যোৱাকালিৰ কথাটো কি ভাবিলি কাইলৈ গৈ আছো দে মজা কাইলৈ সোনকালে আহিবি দেই দে ৰাখিছো এতিয়া দে সি কাইলৈ আহিব ঠিকেই আছে দে ছোৱালীকেইজনীক খবৰটো দিবি আৰু গোটেইকেইটাই সময়ত আহিবি কিন্তু হ'ব দে ঠিক আছে দে নেৰে নাৰী নাৰা নেনে নানা নাৰী নেৰে নেনে নানা নেনে নানি না ভালদৰে চলাব নাজানো বেয়া নাপাব হা মই মানে হ'ব যা যলৈ গৈছিলি তলৈ গৈ থাক দিগম তই আহি পালি পালোঁ নকবি আহি থাকোঁতে ঘটনা এটা হ'ল নহয় আহিয়ে তইনো কি ঘটনা ঘটালি কৈ আছোঁ ছোৱালীজনী বা কোন আছিল তই চিনি পাৱ নেকি তহঁত কেইজনী আহিলি তই ইয়াত কি কৰি আছ বাহ তহঁতি মানে আগৰে চিনাকি একো আগৰে চিনাকি নহয় এতিয়া যে কৈ আছিলোঁ এইজনী সেই ছোৱালীজনী এইটোহে কথা জোনালী মই যে কৈছিলোঁ মোৰ লগৰজনৰ কথা এইজনেই দিগম এইজনী আমাৰ জোনালী দেই এনেকৈ থাকিবি না বল আৰম্ভ কৰি দিওঁ
ঐ দিগম ঢোলটো ধৰ আৰু তহঁত কেইজনীয়া আকৌ দোকানৰ পিনে যাব ওলাইছিলো কচোন কিয় মাতিলি শুনচোন ক তোৰ লগৰজনে চাগে মোক কালিৰ কথাটো লৈ বেয়াই পালে এ নাই 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 সি তেনেকুৱা ল'ৰা নহয় এইবাৰ সৰু কথাত সি লাগি নাথাকে কালি যেনেকে ক'লো তাক মোৰেই বেয়া লাগি আছে এতিয়া হ'ব মই এবাৰ কম দে এতিয়া মই গৈ থাকো ঐ তই আজি আমাৰ ঘৰতে থাকি দে দেৰিও হৈছে থাকি দে আজি নাথাকো দে বেলেগ এদিন থাকিম তোৰ হৈছে তোৰ বেলেগ এদিন থাক একো নহয় বল ঠিক আছে বল তেনেহ'লে ঐ তই অলপ বচোন হেল্ল' হিতেশ নাই ৰ'বা অকণমান দেৰিকৈ ফোন কৰিবা অঁ হয় নেকি পিছে তুমি কোন চিনি নাই পোৱা নেকি সেইদিনাখন যে অঁ তুমিহে তুমি আজি ঘৰলৈ যোৱা নাই নেকি নাই যোৱা আজি ইহঁতৰ ঘৰতে থাকি দিলোঁ অঁ ৰ'বা ই আহিছে ফোনটো দি আছোঁ তাক ক শুনচোন তাৰ নম্বৰটো মোক দিবিচোন কাৰ নম্বৰ তাৰ আকৌ তাৰ মানে দিগমৰ আকৌ কথা মানে বেলেগহে দে মই পঠাই আছোঁ বা জোনালী কাৰ বাবে গামোচা লগাইছা নাই গামোচা নাই লগোৱা আৰু ঐ তোক এটা কথা ক'বলৈ আছিল কি কথা কাৰোবাৰ প্ৰেমত পৰিলি নেকি নাই নেজানো প্ৰেম নেকি এইবোৰ কিন্তু মোৰ তাক বহুত ভাল লাগে কোনো সেই ল'ৰাজন তাক মোৰ কিবা ভাল লগা হৈ আছে হ'ব দে ল'ৰাটো কোন হয় সেইটো কচোন আগত হিতেশৰ লগৰজনৰ কথা কৈছো মোৰ ভবাটো মানে সঁচাই ওলাল কিন্তু মোক ক'বলৈহে ভয় লাগি আছে একো নাই কৈ দে ভাল পাইছ যদি এদিন নহয় এদিনটো ক'বই লাগিব সময়ত সকলোবোৰ খুলি ক'ম পিছে এতিয়া এইবোৰ বাদ দে তই কালি সোনকালে আহিবি দেই
গোটেইকেইটা শুনাচোন অহাকালি কিন্তু আমি ফাইনেল আখৰা দিব লাগিব ঠিকে কৈছা আৰু তহঁত কেইজনী শুনা আজিৰ দৰে আৰু কাইলৈ পলম নকৰিবা ঐ হিতেশ মোৰ মানে কি আজি ঘৰ যোৱা নহ'ব নেকি কিনো ইমানকৈ ঘৰত যাওঁ যাওঁকৈ থাকো অহাকালি আহিবই লাগিব কাইলৈ ফাইনেল আখৰটো দি কেনে যাবা আৰু ঘৰত দে এতিয়া হ'ব বল ঐ তহঁত কেইজনী গৈ থাক কাইলৈ কিন্তু গোটেইকেইটাই সোনকালে আহিবি ঐ তহঁতে ইয়াত কি কৰিছ নাই এনেই আৰু দিগম নাহিল যে লগত নাই ঘৰতে আছে সি আচ্ছা হিতেশ অহাকালিতো ফাইনেল আখৰা পিছে লগৰবোৰ সাজু হ'লনে মই জনাত গোটেইকেইটাই সাজু আৰু যোৱাকালিতো কোৱাই হৈছে চিন্তা নকৰিবি কালি আখৰা ঠিকেই হ'ব পিছে দিকম আৰু জনাইৰ মাজত কিবা চলি থকা যেন পাওঁ তাকেহে কথাটো ময়ো মন নকৰা নহয় বাদে এইবোৰ কালি তহঁত দুজন সময়ত আহি যাবি হ'ব বল যাওঁ এতিয়া বল তোক যে অথৰিৰ পৰা মাতি আছো সেইকেইজনীৰ লগত তোৰ কি ইমান এৰ বুলি কৈছো নহয় এনেহে কথা পাতি আছিলো তই আৰু মোক মিছাতে খং কৰি থাক আজি আখৰাৰ শেষ দিন আজিও তোৰ লগত মোৰ বাবে অকণো টাইম নাই যাগে যা বেলেগ ছোৱালীৰ লগত কথা পাতি থাক ঐ দিগম শুনচোন তোক এটা কথা কম বুলি পাহৰিয়ে আছো কি কথা অ কি কথা অ তই এটা কথা মন কৰিছনে জোনালীয়ে যে তোক মনে মনে ভাল পাই আছে এইবোৰ কি কৈ আছ তই তাই নিজকে কি বুলি ভাবিছে কেইদিন ভালকৈ কথা বতৰা পাতিলো বুলিয়েই সি কিমান ভাল পাই পেলালে ঐ জোনালী কি হ'ল তাই এনেকৈ গুচি গ'ল যে তহঁতে কিবা ক'লি নেকি নাইতো আমিচোন একোৱে গম নাপাওঁ যাচোন দিগম তাই বা কলৈ গ'ল ঐ কি হৈছে তোৰ এনেকৈ আখৰ পৰা গুচি আহিলি যে একো নাই হোৱা তই ইয়ালৈ কিয় আহিছ কিয় আহিব নোৱাৰো নেকি কচোন কি হৈছে তোৰ নক'লে কেনেকৈ বুজিবি সকলোবোৰ শুনিছো এতিয়া আৰু ক'বলৈ কি বাকী আছে এইবোৰ কি কৈ আছ তই মই একো ধৰিবই পৰা নাই তুমি জুলিৰ আগত ঠিকেই কৈছা কাৰোবাৰ লগত দুদিনৰ ভালকৈ কথা পাতিলে সি ভাল পোৱা হৈ নাযায় তেনেকুৱা কথা নহয় তুমি মোক মিছাতে ভুল বুজি আছা অ ইমানখিনি শুনাৰ পিছতো আৰু কিবা বুজিবলৈ বাকী থাকিল নে তেনেহ'লে শুনা কি কথা অ তই এটা কথা মন কৰিছনে জোনালীয়ে যে তোক মনে মনে ভাল পাই আছে তই কি কৈ আছ এইবোৰ তাই নিজকে কি বুলি ভাবিছে কেইদিন ভালকৈ কথা বতৰা পাতিলো বুলিয়েই সি কিমান ভাল পাই পেলালে ঐ তই ইমান এনেকৈ ক'লি যে ধেত তই কি সঁচাই বুলি ভাবিছ নেকি ভাবিছোতো নহয় অ মোৰো তাইক ভাল লাগে কিন্তু মনৰ কথা মনতে সাঁচি ৰাখিছোঁ কাকো ক'ব পৰা নাই তয়ো মানে তলে তলে বহু দূৰ গৈছা ঐ জোনালী কি হ'ল তাই এনেকৈ গুচি গ'ল যে তহঁতে কিবা ক'লি নেকি নাইতো আমিচোন একোৱে গম নাপাওঁ যাচোন দিগম তাই বা কলৈ গ'ল তুমিও মানে মোক ময়ো তোমাক হ'ব এতিয়া আৰু নালাগে ক'ব এইখন লোৱা বিহু বুলি তোমালৈ আনিছিলোঁ কিন্তু তোমালৈ দিবলৈহে মোৰ একো নাই একো নহয় দিয়া বেলেগ এদিন দি দিবা এতিয়া বোলা সোনকালে সিহঁত চাগে আখৰ আৰম্ভ কৰিলেই ব'লা